হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ পৰা পাছ কৰিছে ইতিমধ্যে বা যিসকলে সাধাৰণতে BA BSc BCom কমপ্লিট কৰি অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই যিসকলে কৰিছে সেইসকলে বিভিন্ন ধৰণৰ মোক প্ৰশ্ন কৰিছিল আৰু বিশেষকৈ আপোনালোকে মোক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল যে আপোনালোকে এপ্লাই কৰিছিল কিন্তু এতিয়ালৈকে আপোনালোকৰ ৰেডি হোৱা নাই বা আপোনালোকৰ সেই চাৰ্টিফিকেটখন আপোনালোকে পাবলৈ সক্ষম হোৱা নাই তেনেকৈ বুলি আপোনালোকে বিভিন্নজনে কমেণ্ট কৰিছিল। চ' আপোনালোকক মই আজি সেই গোটেই প্ৰচেছটোৰ ক্ষেত্ৰত আপোনালোকে যে এপ্লাই কৰিলে এপ্লাই কৰাৰ পিছত কেতিয়াকৈ আপোনালোকে সাধাৰণতে সেই যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটবিলাক ল'ব পাৰিব তাক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু কোনটো প্ৰচেছ সাধাৰণতে থাকে আপোনালোকৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত। মই যিহেতু এবাৰ এপ্লাই কৰিছিলোঁ আৰু সেই এপ্লাই কৰাৰ যিটো কপি বা এপ্লাই কৰাৰ যিটো আচলতে পদ্ধতিত যেনেকৈ আপোনালোকক মই কৈছিলোঁ তেনেকৈ মই এপ্লাই কৰিছিলোঁ আৰু এতিয়া আচলতে মোৰ চাৰ্টিফিকেটখন ৰেডি হৈ আছে আৰু কেনেকৈ মই গম পাইছোঁ আচলতে সেই ৰেডি হৈ আছে বুলি বা সাধাৰণতে মোৰ সেই এপ্লাই কৰাটো বহুত দিন হ'ল আৰু তাৰপিছত আচলতে সেইটো ৰেডি হোৱাও বহুত দিন হ'ল কিন্তু মই বিশেষ কাৰণত সেইটো আনিব পৰা নাই, কিন্তু আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ আচলতে তাত ষ্টেটাছটো দেখুৱায় সেইটো আপোনালোকক মই দেখুৱাম। চ' যিসকল নতুন হয় তেওঁলোকৰ কাৰণে মই আপোনালোকক যিসকল নতুনকৈ এই বছৰ পাছ কৰিছে তেওঁলোকৰ যিহেতু এপ্লাই অহা নাই গতিকে আপোনালোকক মই সেইটোৰ বিষয়ে জনোৱা নাই। যিসকল ইতিমধ্যে এপ্লাই কৰিছে বা যিসকল 2022লৈকে যিসকল 22ত পাছ কৰিছিল অৰ্থাৎ 23ৰ আগত যিসকলে পাছ কৰিছিল তেওঁলোকৰ যিহেতু এপ্লাই কৰিছিল চ' তেওঁলোকৰ কাৰণে আচলতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। চ' আপোনালোকে চাই লওক। প্ৰথমতে আপোনালোকে যিসকলে এপ্লাই কৰিছিল সেই এপ্লাই কৰা সকলৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল ৱেবছাইট আছে তাত যাব আৰু তাত যোৱাৰ পিছত তললৈ আপোনালোকে আহিব। স্ক্ৰল ডাউন কৰি তললৈ অহাৰ লগে লগে আপোনালোকে এটা পাৰ্ট পাব, ইয়াত চাৰ্টিফিকেট যিটো পৰ্চন আছে চাৰ্টিফিকেট পৰ্টেল বুলি যিটো আছে সেইটোত আপোনালোকে আহি যাব আৰু অহাৰ পিছত তাত ক্লিক কৰিব। অহাৰ পিছত এনেকুৱা ধৰণৰ পেজ পাব আৰু এনেকুৱা ধৰণৰ পেজ পোৱাৰ পিছত ইয়াত আচলতে প্ৰচেছটো দেখুওৱা আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। তাৰ পৰা এণ্টাৰ যিটো ছুইচ আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকক বিচাৰিব যিটো আপোনালোকৰ জিমেইল একাউণ্টত আপোনালোকে সেই এপ্লিকেশ্যনটো বা সেই চাৰ্টিফিকেটখন এপ্লাই কৰিছিল সেইটো দিব দিছে। চ' ইয়াত প্ৰথমতে মই দি লৈছোঁ, তাৰপিছত আপোনালোকক মই তাৰ পিছৰ যিটো পৰ্যায় সেই পৰ্যায়টো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে যিটো একাউণ্টৰ পৰা এপ্লাই কৰিছিল সেইটো আপোনালোকে দিব আৰু লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত ইয়াত দেখিব আপোনালোকে ভিউ এপ্লাইড চাৰ্টিফিকেট বুলি আহিব, তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে যিটো ইয়াৰ পিছৰ পেজটো আছে আপোনালোকৰ সেই পেজটো দেখুৱাব। অৰ্থাৎ আপোনালোকে য'ত এপ্লাই কৰিছে ইয়াত দেখিছে আপোনালোকে মই BA এপ্লাই কৰিছিলোঁ ডিগ্ৰীৰ কাৰণে এখন চাৰ্টিফিকেট আৰু অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ দেখুওৱা আছে। আৰু যদি আপোনালোকে দেখে ষ্টেটাছত যদি চাই আপোনালোকে দেখিছে ইয়াত ৰেডি ফৰ কালেকশ্যন দেখাইছে, অৰ্থাৎ মোৰ যিখন চাৰ্টিফিকেট মই এপ্লাই কৰিছিলোঁ সেইটো ৰেডি হৈ গৈছে আৰু তাক কেৱল আনিবলৈ আছে আৰু আনিবৰ কাৰণে যিহেতু মই ইউনিভাৰ্চিটি যাব লাগিব আনিবৰ কাৰণে। চ' আপোনালোকে যেতিয়া এই ষ্টেটাছটো যদি প্ৰচেছিং দেখে তেতিয়াহ'লে গম পাব যে আপোনালোকৰ চাৰ্টিফিকেটটো এতিয়ালৈকে হোৱাই নাই। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ৰেডি ফৰ কালেকশ্যনছ দেখে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ চাৰ্টিফিকেট হৈ গ'ল। এতিয়া আপোনালোকে সেই যিখন এপ্লিকেশ্যন কৰিলে সেই এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰে, অৰ্থাৎ আপোনালোকে ডাউনলোড কৰি থৈ দিব কাৰণ আপোনালোকক দৰকাৰ হ'ব যেতিয়া আপোনালোকে তাত যাব। চ' ভিউ এপ্লিকেশ্যন ফৰ্ম যদি কৰে তেতিয়াহ'লে আপোনালোকৰ যিখন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনখন অট'মেটিকেলি আহি যাব আৰু সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি থৈ দিব পাৰে। আৰু দ্বিতীয়টো হৈছে প্ৰিণ্ট একনলেজমেণ্ট শ্লিপ, সেই প্ৰিণ্ট কৰি আপোনালোকে থৈ ল'ব। যিখন একনলেজমেণ্ট আপোনালোকে শ্লিপ ওলাব সেইটো ৰাখিব, কাৰণ আপোনালোকে যেতিয়া আনিবলৈ যাব আপোনালোকক এই দুটা বস্তুৰ ক্ষেত্ৰত কোনোবা এটা আপোনালোকক বিচাৰিব। চ' যিহেতু আপোনালোকক এই দুইটা বস্তুৰ ক্ষেত্ৰত কোনোবা এটা দৰকাৰ হ'ব গতিকে আপোনালোকে এইটো ৰাখি ল'ব। আৰু আপোনালোকক মই এইটো জনাই দিওঁ যে ৰেডি ফৰ কালেকশ্যন যেতিয়া হয় তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ চাৰ্টিফিকেটখন ৰেডি হৈ গৈছে, আপোনালোকে আনিব লাগে। আৰু আনিবৰ কাৰণে যদি আপোনালোকে যাৰ হয় চাৰ্টিফিকেটখন তেওঁ সাধাৰণতে যদি যায় তেতিয়াহ'লে এই যিখন একনলেজমেণ্ট ফৰ্ম শ্লিপ হওক বা এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লৈ যাব লাগিব। আৰু যদি আপোনালোকৰ বেলেগে যায় তেতিয়াহ'লে আপোনালোকে অথৰিটি যিটো কোনোবাই আপোনালোকৰ যাৰ হয় তেওঁ চাইন কৰি দিব লাগিব, আপোনালোকে লিখি দিব লাগিব যে সাধাৰণতে তেওঁক মই পঠিয়াইছোঁ তেনেকুৱা ধৰণৰ লিখি দিব লাগিব আৰু তেতিয়াহে আনিব পাৰিব। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে যিজনৰ হয় তেওঁ যোৱাটো বেছি ভাল। চ' ইয়াত ষ্টেটাছত আপোনালোকৰ যদি প্ৰচেছিং দেখাই আছে অৰ্থাৎ আপোনালোকৰ সেইটো প্ৰচেছ হৈ আছে, সেইটো হোৱা নাই। আৰু যদি ৰেডি ফৰ কালেকশ্যন দেখাইছে তেতিয়াহ'লে আপোনালোকৰ হৈ গ'ল আৰু সেইটো আপোনালোকে আনিব পাৰে। আৰু এতিয়া আপোনালোকে আৰু এটা প্ৰশ্ন কৰে যে কিমান দিন লাগে, আপোনালোকৰ হয়তো 3 মাহো লাগিব পাৰে, 6 মাহো লাগিব পাৰে এই গোটেই ষ্টেটাছটো দেখুৱাবৰ কাৰণে। চ' সেইটো ডিপেণ্ড কৰে আপোনালোকৰ সময়টোৰ ওপৰত আৰু সেইখিনি আপোনালোকে চাই ল'ব। অট'মেটিকেলি আপোনালোকে যিহেতু অনলাইন দেখাই থাকে চ' তাৰপিছত আপোনালোকে সেইটো আনিবলৈ যাব। চ' আজিলৈ আপোনালোকক এইখিনি কথা জনালোঁ, আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যিহেতু আপোনালোকে মোক সুধি আছিল গতিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। চ' আজিলৈ ইমানেই কথা জনাই আচলতে এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।